क'क्राझाराव दिनै बेसेन नाङै मेगन फाहामथाय मावबादा खुंफुंदों। बिटिसि नेहाथारिखौ बेसेन नाङै मेगन फाहामथाय मावबादा खुंफुंदों। क'क्राझारनि बिटिसि सेक्रेटारियेट मावख'आव भिजन स्प्रिं फाउन्डेशननि बानजायनाय आरो बिटिसि सरकारनि हेफाजाबाव ड्राइभारफोरनि थाखाय मेगन फाहामथाय मावबादा हाबाफारि लादों। बे बेसेन नाङै मेगन फाहामथाय आनजाद मावबादा हाबाफारियाव बिटिसि नेहाथारिख'नि बिबानगिरि मावथिफोरजों लोगोसे गारि सालायगिरिफोराबो बाहागो लादों। मख'नो गोनांदि बे भिजन स्प्रिं फाउन्डेशना बेसेन नाङै मेगन फाहामथाय होबोगासिनो दं आरो गोनांथि जानाय सुबुंफोरनो बेसेन लायालासे चसमाबो रानना होबोदों। এটা মানে ভিজন স্ক্ৰিনিং ফাউণ্ডেশ্যন এইটো আমি ইয়াতে মানে কেম্প কৰিলে এতিয়া আমাৰ বিভিন্ন অফিচৰ পৰা বা পাব্লিকো আছে আৰু আমাৰ ছেক্ৰেটাৰিয়েটত কিছুমান মানুহ আছে। এতিয়া আমি আমাৰ লগত মই নিজেও আছে ইয়াতে মানে চকু দেখাম বুলি ইয়াতে আহিছে। এইকাৰণে আজি আমি চবক ইয়াতে চাই ভাল পাই সব মানে ইয়াতে আছে। এইটো মানে ইয়াতে মানে কোনো ফিজ টিজ নালাগে। এতিয়া মানে চবে মানে ৱেলকাম কৰিছে, মানে বিনামূলীয়া মানে ইয়াতে চিকিৎসা কৰা হ'ব। এইটো চকু আজি এদিনৰ কাৰণে ইয়াতে কেম্প কৰা হৈছে। নমস্কাৰ। আজি আমাৰ ভিজন স্প্ৰিং তৰফৰ পৰা ছেক্ৰেটাৰিয়েট অফিচ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আমাৰ এডিচি আছিষ্টেণ্ট ডিচিৰ নিৰ্দেশ মতে আমাৰ আজি ইয়াতে চকু আই কেম্প হৈছে। এতিয়ালৈকে আমাৰ 33টা ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আমাৰ ইয়াতে ছেট আপ কৰাৰ মেইন উদ্দেশ্য হ'ল মানে ড্ৰাইভাৰৰ ওপৰত মানে আই কেম্পটো হৈ আছে। যিমানখিনি কোকৰাঝাৰ ট্ৰান্সপৰ্ট কমাৰ্চিয়েল ড্ৰাইভাৰ্ছবিলাক আছে তেখেতলোকৰ ওপৰত আমি আই কেম্পটো কৰি আছোঁ। আমাৰ আই চেকআপ হয়, লগতে চশমাবিলাক প্ৰদান কৰা হৈছে। এইটো টোটেলি ফ্ৰী। আমাৰ মেইন হেড অফিচটো হ'ল নয়ডা। আমাৰ বিভিন্ন দেশতো হৈ আছে, যেনেকুৱা আপোনাৰ আমেৰিকা হওক, শ্ৰীলংকা হওক বা বাংলাদেশ, সাউথ আফ্ৰিকা তেনেকুৱাত হৈ আছে। আমাৰ ইণ্ডিয়া দেশতো আমাৰ ফ্ৰী চেকআপ হৈ আছে এইটো কমাৰ্চিয়েল ড্ৰাইভাৰ্ছবিলাকৰ। তো আমাৰ টোটেল ইয়াতে 1300 স্ক্ৰিনিং দিয়া হৈছিলে। ইতিমধ্যে আমাৰ 233 এতিয়া পেণ্ডিং আছে। এইখিনি আমাৰ আজি ইয়াতে টেৰিটৰিয়েল কাউন্সিল বড়োলেণ্ড অফিচত আছে। অহাকালি আমাৰ ডিচি অফিচত হ'ব, তাৰপিছত আপোনাৰ SP অফিচত হ'ব। তো আমি আশা কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে যিখিনি কমাৰ্চিয়েল ড্ৰাইভাৰ্ছবিলাক আছে সকলোৱে আহিব লাগে আৰু চেকআপ কৰিব লাগে, আৰু যাৰ যি পাৱাৰ যায় তেনেকুৱা আমি পাৱাৰ অনুযায়ী আমি ভিজন স্প্ৰিংৰ পৰা চশমা প্ৰদান কৰিম। ইয়াৰ মেইন উদ্দেশ্য হ'ল মানে ড্ৰাইভাৰবিলাকৰ যিহেতু ড্ৰাইভ কৰে, ড্ৰাইভাৰবিলাকে যেতিয়া গাড়ী চলাই হয়তো গাড়ীত বহুত কাষ্টমাৰ থাকে, পেচেণ্ট থাকে, পেচেঞ্জাৰবিলাক থাকে বা তেখেতসকলে মানে বস্তুবিলাক ট্ৰান্সপৰ্ট কৰে। আমাৰ ভিজন স্প্ৰিং মেইন উদ্দেশ্য হ'ল মানে ক্লিয়াৰ ভিজন হ'ব লাগে, যাতে ড্ৰাইভাৰ্ছবিলাকৰ কত মানে এক্সিডেণ্ট নহয় বা পেচেঞ্জাৰবিলাক মানে গাড়ীত থাকে তেখেতৰ একো মানে ভৱিষ্যতটো মানে ধ্বংস লাইনত নাযায়। এইটোৱে মেইন উদ্দেশ্য কৰি আমাৰ ভিজন স্প্ৰিঙৰ পৰা আই কেম্প ইয়াতে হৈ আছে। থেংক ইউ।